নমস্কাৰ জনাইছোঁ সকলোকে। গুড মৰ্ণিং। সকলোৱে ভালে আছে চাগে। আজি আছোঁ মই ঘৰত। আৰু এইবাৰ কোনে কোনে এক্সাম দিব SSC জনাবচোন কমেণ্ট কৰি। সকলোৱে চাগে প্ৰিপাৰেশ্যন কৰি আছে, মোৰতো প্ৰিপাৰেশ্যন নাই। ময়ো দিম এক্সাম এইবাৰ। আমি নপঢ়োঁ কাৰণে আমাৰ কাৰণে টাইম, যোনে প্ৰিপাৰেশ্যন কৰে ইয়াৰ কাৰণে কৰিব লাগে। বহুতে টাইমটো মেনেজ কৰিব নোৱাৰোঁ, সেইকাৰণে আৰু পঢ়াটো অলপ সুবিধা হয়। পঢ়িব লাগিব আৰু এই 1 মাহ আছে, ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট SSC এক্সাম। লাফা, মূলা, ধুনীয়া পেলাইছে, ধুনীয়াবিলাক হোৱাই নাই। এইবিলাক লাই, অলপ অলপ লাই হালধিবিলাকতো হোৱাই নাই, হালধিও ৰুইছে। যে দাদা বৌহঁত খেৰ পূজাই আছে এইফালে বাৰীত। এই আমাৰ সৰু মাইনাটো সেইটো হৈছে। এইবিলাক অলপমান সেই লাইন বেছি নহয়, এইবিলাক জলকীয়া অলপ অলপ কৰি দাদা আৰু এইবিলাক কাম